হেল্ল' ফ্ৰেণ্ডছ, ব্লগাৰ মৃদু চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি নতুনকৈ এটা চেনেল খুলিছোঁ মানে বহুত দিনতে চেনেলটো খুলি থোৱা আছে অৱশ্যে। তাত ভিডিঅ'হে আপলোড কৰিব পৰা নাই। আজি এটা ভিডিঅ' আপলোড কৰিম বুলি ভাবিছোঁ। ভিডিঅ' আপলোড কৰিলেতো নহ'ব ন, আপোনালোকৰ সহায় সহযোগিতাটো যথেষ্ট প্ৰয়োজন আছে। আপোনালোকৰ সহায় সহযোগিতাৰ অবিহনে এটা চেনেল আগবাঢ়ি যোৱাত সফল হ'ব নোৱাৰে। মোৰ এটা সপোন আছিল, মই এটা ইউটিউব চেনেল খুলি তাত মোৰ পাকঘৰতনো মই কি সামগ্ৰী ব্যঞ্জন ৰান্ধোঁ তাকে দেখুৱাম বুলি ভাবি বহুত দিনৰ পৰা এটা সপোন ৰাখি থৈছিলোঁ মনতে। তাকে আপোনালোকৰ আগলৈ মোৰ পাকঘৰৰ কি খাদ্য সামগ্ৰী ৰান্ধোঁ তাকে দেখুৱাম বুলি এটা ভিডিঅ' বনাবলৈ লৈছোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পায়, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ সহায় সহযোগিতাৰ অবিহনে চেনেলটো আগবঢ়াই নিয়াত আমি সফল হ'ব নোৱাৰোঁ। মই বহুদিনৰ পৰা ইউটিউবৰ চেনেলবোৰৰ কিছুমান ইমান ধুনীয়াকৈ চেনেলবোৰত উপস্থাপন কৰে, তাকে চাই মোৰ বৰ ভাল লাগে। সেইবিলাকৰ পৰাই মই অনুপ্ৰাণিত হৈ মই এটা চেনেল খুলিম বুলি ভাবি আছিলোঁ। কিন্তু ভবা কথা নহয়, সিদ্ধি বাটত আছে কণা বিধি বুলি এষাৰ কথা আছে যে, বহুত দিনৰ পৰা ভাবি থকা কথাটো মই বাস্তৱত ৰূপায়িত কৰিব পৰা নাছিলোঁ। আজি এটা ভিডিঅ' বনাইছোঁ মানে বনাম বুলি ভাবিছোঁ। আপোনালোকৰ আগলৈ আগবঢ়াম সেই ভিডিঅ'টো। আপোনালোকে যদি সঁচাকৈ ভাল পায়, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব, যাতে আৰু যদি মই কেতিয়াবা ভিডিঅ' বনাই আপোনালোকৰ আগত আপলোড কৰোঁ, আপোনালোকে তাৰ ন'টিফিকেশ্যন অতি সোনকালে পাই যায়। ব'লকচোন তেতিয়াহ'লে মই আজি মোৰ পাকঘৰত কিনো বনাইছোঁ ভিডিঅ' আকাৰত আপোনালোকৰ আগত আগবঢ়াওঁ। এয়া ফ্ৰেণ্ডছ, চাওকচোন মোৰ কেৰাহী গৰম হৈ আছে। মই আজি কি বনাওঁ আপোনালোকক এয়া দেখুৱাবলৈ লৈছোঁ। আজি মই চিকেন আৰু আলু দি বাটাৰ আৰু অলপ দি পেলাই জোল বনাম বুলি ভাবিছোঁ। মোৰ ইয়াত কেৰাহী গৰম হৈছে। গৰম কেৰাহীত মই ইয়াত তেল দি লৈছোঁ। তেলটো গৰম হোৱাৰ পাছত ইয়াতে মই আগতেই কাটি থোৱা পিঁয়াজবিলাক অলপ ভাজি ল'ম। ইয়াত তেল গৰম হৈছে আৰু ইয়াত তেলতে মই প্ৰথমতে পিঁয়াজবিলাক ভাজি ল'ম ব্ৰাউন কালাৰ হোৱালৈকে। তাৰপৰা ৰচুনো খুন্দি থৈছোঁ। এয়া মোৰ মাংস বেছি নহয় বাৰু, এপোৱা। এয়া আলু। আমি আজি আচলতে ভাত পিঠা যে আমাৰ অসমীয়া এবিধ খাদ্য হয়, ভাত পিঠা, মুঠিয়া পিঠা আমি প্ৰতি বছৰে ভাদ মাহত ইয়াক খাওঁ। কালি আমি বনাইছিলোঁ, মানে কালি দৈ আৰু গুড়ৰ সৈতে খালোঁ। আজি বোলো অলপ আছে থৈ দিছিলোঁ মাংসৰ সৈতে খাবলৈ। এয়া মই মাংস বনাবলৈ লৈছোঁ, ভাত পিঠাৰ সৈতে খাম। এয়া চাওক, মই পিঁয়াজ দি অলপ লৰাই লৈছোঁ। ব্ৰাউন কালাৰ হোৱালৈকে এয়া ভাজি ল'ম পিঁয়াজবিলাক। তাতে মই তেলতে যিবিলাক মছলা ব্যৱহাৰ কৰিছোঁ চব ভাজি ল'ম, আৰু হালধিও তেলতে দি লওঁ মই, নহ'লে অকণমান কেঁচা কেঁচা গোন্ধ ওলাব পাৰে। এয়া চাওক, মোৰ ব্ৰাউন কালাৰ হৈছে। মই এতিয়া ইয়াতে মই মছলাবিলাক দি দিম। এয়া এভৰিডে মিট মছলা দিছোঁ মই। তাৰপাছত ইয়াত মই জিৰা পাউডাৰ দিম, এভৰিডে জিৰা পাউডাৰ। তাৰপিছতে এয়া মই এভৰিডে জিৰা পাউডাৰ দিছোঁ। তাৰপাছত মই ইয়াতে তেলতে মই হালধিও দি ল'ম। হালধি দি অলপ সিজিলে ইয়াতে মাংসবিলাক দি দিম। হালধিটো অলপ সিজিব লাগিব। এয়া চাওক, সিজাৰ পাছত ইয়াতে মই মাংসখিনি দি দিম। এয়া মই মাংস দিলোঁ। মাংসখিনি ভালদৰে লৰাই লোৱাৰ পাছত ইয়াত মই অলপ আজি বাটাৰো দিম বুলি ভাবিছোঁ। এনেকৈ বাটাৰ দি যদি আমি বনাওঁ তেতিয়া বহুত ভাল লাগে সোৱাদটো ইয়াৰ। এয়া মই মাংস অলপ লৰাই লৈছোঁ। খাবলৈ এনেকৈ বাটাৰ দি বনালে বহুত ভাল হয়। আজি মই মাংস আৰু ভাত পিঠা খাম। আপোনালোকেও খাই চাগে, কমেণ্টত জনাবচোন কোনে কোনে খায় ভাত পিঠা মাংসৰ সৈতে। এয়া মই ইয়াত আন্দাজমতে নিমখ দিছোঁ। নিমখ দি আকৌ ভালদৰে লৰাই ল'ম। এয়া চাওক, মই আলুখিনি কাটি থৈছোঁ। তাতে ডালচেনি আৰু লং, ইলাচিবিলাক খুন্দি লৈছিলোঁ, সেয়াও মই ইয়াত দিম। এয়া মই আগতে কাটি থোৱা ৰচুনখিনি খুন্দি থৈছিলোঁ যে সেয়া দিলোঁ, আৰু পিঁয়াজ অলপ থাকি গৈছিলে আগতে দিয়া, ৰচুনো দি ল'লোঁ, এয়া পিঁয়াজো দি ল'লোঁ মই। দি পেলাই অলপ লৰাই দিছোঁ। মাংসত অলপ পিঁয়াজটো সৰহকৈ দিলে ভাল লাগে খাবলৈ। চাওক, মই আকৌ লৰাই লৈছোঁ। আজি মই প্ৰথম ভিডিঅ' বনাইছোঁ, ভালদৰে উপস্থাপন কৰিব পাৰিছোঁ বুলি ভবা নাই। আপোনালোকে বেয়া হ'লেও আদৰি লয় যেন মোৰ ভিডিঅ'টো, তাকে আশা ৰাখিছোঁ মই। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। এয়া চাওক, মই আলুখিনি কাটি থৈছোঁ যে, আদা অলপ পিচি থৈছিলোঁ, এয়াও দি দিছোঁ। আৰু
দালচেনি গুড়িখিনি ইয়াতে দি দিম। এটা কেঁচা জলকীয়া লৈছোঁ, গোটাকেই দি দিম। এয়া চাওক দি লৈছোঁ দালচেনিখিনি। লং ইলাচি দালচেনি 3টা আছে, দি লৈছোঁ। ইয়াৰ গোন্ধটো বহুত ভাল লাগে, ইলাচি গোন্ধটো বহুত ধুনীয়া লাগে যে মাংসত দিলে এনেকৈ বৰ সুন্দৰ হয় খাবলৈ। মই 3টা আলু কাটি লৈছিলোঁ, এই আলুকেইটাও দি দিছোঁ। অলপ জোল বনাম। তাৰপৰা ইয়াতে মই বাটাৰ দিম বুলি যে আপোনালোকক কৈছিলোঁ, এয়া বাটাৰ, আমুল বাটাৰ ব্যৱহাৰ কৰিছোঁ মই। ইয়াতে মই ফুলকৈ চামুচ নিদিওঁ বাৰু। এয়া চাওক বাটাৰ দিছোঁ আধা চামুচ। বাটাৰখিনি দি আকৌ ভালদৰে লৰাই লৈছোঁ। এয়া মোৰ মাংস আৰু অলপ পাছত ৰেডি হৈ যাব খাবলৈ। এয়া চাওক মই লৰাই আছোঁ। আপোনালোকক আকৌ অনুৰোধ কৰিছোঁ, মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু। এয়া মাংসৰ পৰা তেলবিলাক এৰিছে, এয়া চাওক। ইয়াতে মই অলপ পাছতে অলপ গৰম পানী দি দিম। অলপ জুলীয়া টাইপ হ'লেহে খাবলৈ ভাল লাগিব, সেয়ে অলপ জোল কৰিব লাগিব। এয়া মোৰ মাংস হৈছে আৰু অলপ বাকী আছে, পানী দিয়া আৰু অলপ পাছতে হৈ যাব, খাবলৈ ৰেডি। আৰু 10-15 মিনিটমান এনেকৈ ঢাকি পেলাই সিজালে গেছটো অলপ কমাই সিজাইবলৈ দিম। তাৰপিছত আমাৰ খাবলৈ ৰেডি হ'ব। ভাতো খাম যিহেতু, সেয়াই মই অকণমান দালিও পাতি দিছোঁ। ভাত পিঠাৰ সৈতে মাংস জোলটো খাই ভাল লাগে। দালি অকণমান নহ'লে খাবলৈ অসুবিধা হ'ব বুলি দালিও অকণমান বনাইছোঁ। এয়া চাওক মাংস হৈ আছে, এইফালে মোৰ দাইল বনাই আছোঁ, মচুৰ দাইলকে বনাইছোঁ। এয়া মাংস হৈছেগৈ আৰু গৰমে গৰমে ভাত পিঠাৰ লগত খাই চাবচোন, বৰ সুন্দৰ লাগে খাবলৈ। মই কালিয়ে আমাৰ ভাত পিঠা খুন্দিছিলোঁ যে অলপ থৈ দিছিলোঁ। এয়া চাওক মোৰ অলপ ভাত পিঠা আছিলে যে মাংসৰ লগত খাবলৈ থোৱা, এইখিনি আমি এতিয়া মাংসৰ সৈতে খাম। এয়া মাংস হৈ আছে, এইফালে দালি হৈ আছে। এয়া চাওক মোৰ ভাত পিঠা, এইফালে মোৰ মাংস হওঁ হৈছেগৈ আৰু অলপ জোলটো কমিবলৈ দিম। এয়া এয়া মোৰ মাংস ৰেডি হৈছে। পাতিহাঁহৰ মাংসৰ লগত অৱশ্যে বেছি ভাল হয় খাবলৈ। আমাৰ আজি পাতিহাঁহ নাই, মাংস নাই বাবে চিকেন মাংসকে আনিলোঁ। এয়া চাওক মোৰ ৰেডি হৈ গ'ল ভাত, পিঠা আৰু মাংস। আপোনালোকে এনেকৈ খাই চাবচোন। বাই বাই আজিলৈ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ থাকিল। বাই বাই ফ্ৰেণ্ডছ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম।